হেল্ল' গাইছ, আজি বিৰুবাই ধীৰুবাই আকৌ আহি গ'ল। মানে নতুন এটা ব্লগত আহিছোঁ আৰু বহুত দিনৰ পাছত। আজি আমি যাম বজাৰলৈ, আপোনালোকক দেখাবলৈ গৈ আছোঁ। এখন বজাৰ, বেলবাৰী বজাৰ বুলি কয়, তালৈ গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকিব, কেনেকুৱা লাগে বজাৰ। আমাৰ ইয়াত বজাৰখন আজি বৰষুণ দিছে, কিন্তু পূৰা গেলগেলীয়া বোকা হ'ব। তথাপি যাম, বৰষুণ তিতি গৈ মজা লাগে ন। আপোনালোকৰ কাৰণে দেখুৱাবৰ কাৰণে গৈ আছোঁ, তো চাই থাকিব। বিৰুবাই দেৰি হৈছে, যাব লাগিব বজাৰ বে। তো বন্ধুসকল গৈ আছোঁ আৰু দেই, চাই থাকিব। বৰষুণৰ বতৰ, গেলা ৰাস্তাত যাবলগীয়া হৈ গৈছে। আমাৰ গাঁৱৰ ৰাস্তাবোৰ এনেকুৱাই, দেখিছে কিমান গাঁত আছে। তো আমাৰ একদম পূৰা মানে বালিকাৰীবোৰে মানে ৰাস্তা একদম বেয়া কৰি দিছে, ধ্বংস দি দিছে একদম। দেখিছে এইবোৰ খাল বুলি কয়, সাঁতুৰিব পাৰিব আপোনালোকে, ইমানে মজা মানে। এইখন দেখিছে ভেটেনেৰী, স্কুলখন দেখাই দিবি একবাৰ। এইখন স্কুলখন দেখিছে ন আপোনালোকে। এইখনতে আমি সৰুতে ইয়াতে পঢ়িছিলোঁ। সেইখন আগফালৰ পৰা দেখাবলৈ চেষ্টা কৰিম বাৰু, চাই থাকিব ভিডিঅ'টো। এইখন ফিল্ড, খেল খেলা হয় ইয়াত। পৰীক্ষা হৈ আছে, ল'ৰা ছোৱালী আহি আছে। বহুত লম্বা লম্বা যাব লাগিছে মোক। গুটকা এটা খাই যাম নেকি আৰু। বৰষুণ গৈ আহোঁ পৰা। বৰষুণ দি আছে পুৰা। তই চিখৰ এটা খাই ল'লোঁ, মকটাই এটা গৈ থাকিম আৰু। কৰা বিৰুবাই কামামটো বৰষুণ দেখাবে। এই বোকানত খেপ খেপে বোকা হ'ব বজাৰত। খোজকাঢ়িব নোৱাৰিম, ভৰি জেগা জোতা ভাঙি যাব বে। কামা গৈ যাবে কামাম বৰষুণ গাই। আপোনালোকৰ কাৰণে কষ্ট কৰি গৈ আছোঁ আৰু বৰষুণত তিতি। আপোনালোকে আমাক শ্বেয়াৰে নকৰে ভিডিঅ'বোৰ। আমাৰ ইউটিউবাৰ ঘৰ কি কাম এতিয়া দোকানখন দেখিছে, ইয়াতে আমাৰ ফেভৰেট ইউটিউবাৰ এটা আছে, নামটো আছামিজ 0.1 এম। আপোনালোকে চাব চেনেলটোত, বিখ্যাত ইউটিউবাৰ আমাৰ গাঁৱত। ইয়াত গাইছ আমি এখন গাড়ী দেখাটো, এখনো আমাৰ লগতে বজাৰলৈকে যাব। পিছে গৈ আছোঁ। এতিয়া ৰাইডাৰকেইটা চেঞ্জ হ'ব হৈছে মানে বিৰুৱাই আমনি লাগি গৈছে, চলাই গেলা ৰাস্তাটোত গৈছে, চলাবই মন নাই বুলি। এতিয়া বিৰুৱাই চলাব, মই চলাম মানে ৰখি দিম আৰু ইয়াতে। ৰাইডাৰ সলনি হ'ম এতিয়া লাহেকৈ। ধৰ বিৰুৱাই বনাই পোনপ্ৰথমে মই এতিয়া কিনো ক'ম, চিখৰ পিঠোৱে পেলালে আৰু দেই। ব'লা, দামী বাইক নাই আমাৰ, KTM চুপাৰ স্প্লেণ্ডাৰ আছে। আমি মানে তাকো লোকৰ হয়, বজাৰ যাবৰ কাৰণে খুজি আনিছোঁ। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। ৰাস্তাটো দেখাই দিছোঁ, চাই লওক তেনেকুৱাটো ৰাস্তাটো। আৰু আমাৰ গাঁৱৰ বজাৰ যোৱা ৰাস্তা, ফাল্টু ৰাস্তা, বহুত ফাল্টু। এইখন চাওক, এখন গাড়ী পিছে ৰাস্তা দেখিছে নাই কেনেকুৱা। মানে এইটো ৰাস্তা নহয় যেন আৰু কিবা পথাৰ আলিহে আৰু, ইমান বোকা। এইখন মানে বজাৰ গৈ আছে গাড়ীখন, আমি তাৰ পিছে গৈ আছোঁ। আৰু আপোনাৰ নিচে বিচনা নিচে, কিবা টেবুল চকী। বজাৰখন যথেষ্ট ডাঙৰ, আপোনালোকে দেখিলে গম পাব। আহিব যদি
মোৰ ভিডিঅ' চাই থকা যদি ভিউৱাৰ্ছবোৰ ওচৰৰে হয়। ৰাস্তা দেই এইবোৰ চব ডাম্ফাই খাই দিলে ৰাস্তা। ভিউটো চাওক এবাৰ। এইটো ভিউটো দেখা নাই, কি মজা লাগিছে। 2,000 years later. তো বজাৰ যোৱাৰ বাটত এখন মানে ধুনীয়া ডাঙৰ বাগান আছে। তো বাগানখন নাম হৈছে পাঞ্জাবী বাগান। এইখন দেখিছেনে? বাগানখন মানে বৰ্তমান পাইছোঁ আৰু বজাৰলৈ বেছি দূৰ নাই আৰু অলপ গ'লে পাম। কোৱা। আজি মেইন টপিকটো কৈ থাকা। আজি মেইন টপিকটো হৈছে আমাৰ মানে বজাৰ ফেচটো উলিয়াই দিছোঁ। ৰ'ব 1 মিনিট, মই বাগানখন মানে দেখুৱাই লৈছোঁ। পাঞ্জাবী বাগান বুলি কয় এখন। বাগানখন ডাঙৰ, যথেষ্ট ডাঙৰ। দুইফালে আছে। বাগানৰ মাজৰ ৰাস্তাৰে গৈ আছোঁ আমি। ৰাস্তা দেখিছে নাই? এইটো ৰাস্তা নহয় আৰু এইখন বাগানখন। এইটো পুৰণা ঘৰ আমাৰ। এইটো এটা ভূত বাংলা। এইটো ভূত বাংলা নহয়, মানুহ থাকে বাৰু। মানে আপোনালোকৰ ইয়াৰ মানে এইটো মালিকৰ ঘৰ আছে যে। বাগানখন বহুত ডাঙৰ এটা এৰিয়াত আছে আপোনাৰ। আজি বজাৰ যোৱা মেইন টপিকটো হৈছে আজি বজাৰত মানে আমি ফাল্টু আমি কৰিব যাম। মস্ত ফাল্টু, পইচা আমি 1 টকা অনা নাই, 1 টকা অনা নাই। আমি মানে অকল বজাৰত আজি এনেই বস্তু সুধিবলৈহে যাম। নটংকি কৰিম। অলপ বেপাৰীকেইটা আজি ডিমাগ খাই দিম। আজি মানে ঠাণ্ডা বতৰ ন, এনেই ঘৰত থাকি আমনি লাগিছে। সেইটো কাৰণে আজি মানে দোকানীবোৰ মাথা খাব যাম মানে। এনেই বস্তুবিলাক খাম, দাম সুধিম, কিন্তু একো নলওঁ আমি। মাথা খাই ভাল লাগিব কিন্তু আজি। মাথা খাই ভাল লাগিব আজি আৰু চাই থাকিব কেনেকৈনো আমি আজি নটংকি কৰোঁ, কি নটংকি কৰোঁ। তো বজাৰখন পামগৈ আৰু বেছি দূৰ নাই। আৰু আধা কিলোমিটাৰমান আছে নেকি? 1 কিলোমিটাৰ ইমানমান আছে। এতিয়াতো চাই থাকিব আজি কিনো নটংকি কৰোঁ। গম পাব আজি মানে বজাৰত। পইচা অনা নাই, পইচা অকল 20 টকা এটা আছে চিঘৰ খাওঁতে। পেকেট 2টা খাম, 2টা গ'ল 2টা ল'ম। গ'ল 2টা খাম, তাৰপিছত খাম আৰু এমুক ভৰাম আৰু আজি নটংকি কৰিছোঁ। পূৰা ফকটীয়া দিম। পূৰা পানী হৈ গ'ল। দেখিছেনে ৰাস্তা? ভিউটো কেনেকুৱা লাগিছে? পাইছোঁহি আৰু এইখন মানে এতিয়া পোনপ্ৰথমে আপোনালোকে এখন বেলবাৰী স্কুল দেখিব। বেলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়। ইয়াত হাই ছেকেণ্ডেৰী হোৱা কথা আছে, হয় নহয় সেইটো নাজানো। হাই ছেকেণ্ডেৰী হ'লে ভালেই লাগিব। তাত আড্ডা পিটিব আহিম আৰু প্ৰেংক কৰিব আহিম। এইখন আছে বেলবাৰী স্কুল। এইফালে বজাৰ যায়। গৈ আছোঁ। ৰাস্তা দেখিছেনে? অলপো যদি ৰাস্তা ভাল নহয়, বহুত মানে ৰাস্তাটো বেয়া। এইফালে সোমাব লাগিব। এইটোতো আৰু ৰাস্তা বেয়া। বৰষুণ দি দিলে। বৰষুণ দিছে। বজাৰ পাই কিনে ভিডিঅ' বনাম আৰু এতিয়া মোবাইলটো ভিতৰত ভৰাই দিওঁ। মানে বৰষুণ দি আছে। ৱাটাৰপ্ৰুফ মোবাইল নহয় ন, সস্তীয়া মোবাইল। নহয়তো সেয়া পাই গ'লোঁ বজাৰ। মানে পোনপ্ৰথমে একদম ষ্টাৰ্ট হৈ আছে আৰু আজি বজাৰ প্ৰথম ষ্টাৰ্টিঙতে পাই গৈছোঁ। হা? মানুহ কম আছে। মানুহ আজি নাই, আজি বৰষুণ বতৰতে কোন মানুহ হ'ব। বাইকখন ক'ত থ'ম বা? এইটো বাইকখন পাৰ্ক কৰিলা। কোনফালে যাওঁ? কোনফালে? কোনটো চাইড?
বস জলদি গৈছে বে 33 এই কেলা কেনেকুৱা হ'ব বেলেগ দেখা অলপ বেলেগ ভাল চাই নাই নেকি কাপোৰযোৰ লাগিছে নাইকি সেইযোৰ টাইপৰ সেইযোৰ টাইপৰ এইযোৰ ৰঙাযোৰ ডাঙৰ নাই সেইযোৰ ডাঙৰ দেখিলোঁ হ'ব লাগে হৈ যাব হৈ যাব গোটেই বোকা নহয় হয়তো প্ৰব্লেম কেইটকা এইবোৰ ভালকৈ দাম এটা হ'ব আৰু ল'ম মাইকী চেণ্ডেল দেখোন হাৱাই 5 নম্বৰ ডাঙৰ চাইজৰ 5 নম্বৰ টাচ নোহোৱা গ'ল আমাৰ গাঁৱতে পায় 50 টকা মূল্য নহয় পিন্ধাই এনেকুৱা সৰু নাই বোকা এই বোকা বে তামাম বোকা বোকা এই কেমেৰা লেতেৰা নাই গড আৰু মুদা সেইফালে দে যাওঁ এলচা ৰেৰিয়া দে ৰাজা আহিছে নেকি কি মুগা মুগা আছিলে না হবে কাজে না লাইনটো ভুল হৈ গ'ল নেকি কাক দিয় কাক দিয় চালো সেইটো সৰু নহয় সেইটো বেয়া নহয় সেইটো বেয়া হয় সৰুটো আনিলে মানে গোটেইকেইটা বেয়া হ'ল চব চব বেয়া হয় সৰুৱে কথা বৰ ডাঙৰ হয়তো কেইটকা ল'বি এই 10 টকা ল'ব হ'ব কেলৈ হ'ব
তাৰে পায় গাঁও ভাষাৰ গাঁও গাঁৱত এইবোৰ পূজা বস্তু কি হয় দাম নাই কম হয় ভালেও নাই নাই পূজা বাইকৰ ওচৰলৈ গৈ লওঁ ঘৰত পাই গ'লো এইটো বিহু ভাই আমাৰ নতুন কাণফুলি ল'লে বোলে পূৰা লগাই লগাই আহি আছে দে পেকেট উলিয়া ভিডিঅ'টো এতিয়া পেকেট খাই বিদায় দিম এইটো বিহু ভাই দুযোৰ চেণ্ডেল লৈ ল'লে অলপ মানুহে নাই আজি বজাৰত বহুত কম মানুহ আছে দেখিছে এইবোৰ মানুহ নাই আনদিনা এইবোৰ ৰাস্তাৰ ফালে যাব নে গোটেই ভিৰ হৈ যায় মিলা পেকেট মেইন জলদি মিলা পেকেট খাই সমাপ্ত কৰি দিম তো বন্ধুসকল আজি বেয়া কথা নাপাব আজি মানে প্ৰেম কৰিব নোৱাৰিলোঁ এতিয়াতো পেকেট খাই সমাপ্ত কৰি দিলোঁ আৰু তো মোটামুটি এতিয়া ভিডিঅ'টো মানে ভিডিঅ'টো সমাপ্ত কৰি দিছোঁ আৰু এতিয়া দোকানীবোৰ আহিছে মানে ৰখি নথওঁ ভোক লাগিছে ৰাতিপুৱা ভাত নাই খোৱা আজি প্ৰেং চেং নকৰিলোঁ আৰু ৰাস্তাও বোকা দেখিছে নাই কিমান বজাৰখন বোকা কিটো আজি মাথা বেয়া কৰিম নোৱাৰিনো দোকানীবোৰ এনেই মাথা বেয়া হৈ আছে আৰু আমি মাথা বেয়া কৰি দিলে মানে খঙে উঠিব সেইটো কাৰণে আজি নকৰিলোঁ আৰু একো বস্তু দুটামান ল'ব আছিলে লৈ ল'লোঁ লগতে সৰু সুৰা ব্লগ এটাও বনাই দিলোঁ আপোনালোকে চাব বুলি তো আজিলৈ আৰু বাই বাই ভিডিঅ'টো বেছি দীঘল নহ'ল